हेलो गाइस नमस्कार মোৰ নতুন এটা ভিডিও আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু গাইস আজি ৰাতিপুৱাই গা পা ধুই ললোঁ আৰু আজি যাম মানে বাসুদেৱ থান লগৰ এটাই লগ ধৰিছে মানে তাৰ লগতে আৰু গাইস আগতে বাসুদেৱ থান গৈছোঁ মানে কিন্তু গা পা নুধুৱাৰ কাৰণে তাৰ ভিতৰ নুসুমালোঁ কিন্তু আজি ধুনীয়া চান্স পাইছোঁ সো মানে গা পা এতিয়া ধুই ললোঁ আৰু যাওঁ পূজা পাতল কৰিম আৰু ফুৰিবলৈ যাম পিকনিক টাইপৰ মানে তো গাইস ভিডিওটো বেছি দীঘলীয়া নকৰোঁ ভিডিওটো আপোনালোকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু তেনেহ'লে গাইস বলক এয়া গাইস বগীবিল ব্ৰিজ একদম পুৰা ভিৰ মানে একদম পুৰা মানুহ আহি মেলি ফটো চটো মাৰি আছে আৰু গাড়ী লাইন পুৰা একদম প্ৰায় 3 ঘণ্টা মানৰ পিছত আমি ফাইনেলি গাইস আহি পাই গ'লো বাসুদেৱ থান এয়া চাওক কি ধুনীয়াকৈ একদম চাফ চিকুণ কৰি ৰাখিছে আৰু সাইডত পুৰা দোকান আছে দোকানত মানে সব বস্তু আপোনালোকে পোৱা যাব আৰু এয়া চাওক কি ধুনীয়া মোৰ লগৰটোৰ বৰ্তাকে মানে গাইস মান্তি কৰি থৈ দিছিলে সেইটো কাৰণে এই ছাগলীজনী দিম বুলি কৈছিল মানে মান্তি ৰাখিছিলে তো গাইস ছাগলীজনী আনিছে আজি সুবিধা পাই মেলি আৰু ইয়াতে মানে বান্ধি দিব কৈছে তাৰ ভকতসকলে আৰু যিসকল মানুহে ৰাজহাঁহ মান্তি কৰি থৈ দিয়ে তেওঁলোকে ৰাজহাঁহখিনি আনি ইয়াতে থয় আৰু এয়া চাওক ইমান সোপা ৰাজহাঁহ এয়া গাইস বাসুদেৱ থানৰ মেইন নামঘৰটো আৰু নামঘৰটো বহুত বছৰ পুৰণা কিন্তু এতিয়া নতুনকৈ টাইলছ লগাইছে চাওক খুব ধুনীয়া লাগিছে একদম আৰু খুব পৰিপাটি চফাকৈ ৰখা হৈছে ইয়াত গাইস চাকি জ্বলোৱা হয় আৰু ধূপ ধূনা ইয়াতে জ্বলোৱা হয় বাসুদেৱ থানৰ যিটো নামঘৰটো আছে নামঘৰৰ কিনাৰতে আছে ইয়াত মানে সকলোৱে ধূপ ধূনা আৰু চাকি জ্বলোৱা হয় আমিও গাইস জ্বলাই লওঁ তেনেহ'লে এই দোকানখন গাইস বাসুদেৱ থানৰ বাহিৰতে আছে ইয়াত মানে সব ধৰণৰ আঙুঠি পোৱা যায় শনি আঙুঠি আৰু মানে কি আঙুঠি পায় মানে সব পোৱা যায় আৰু অলপ মানে ভিতৰটো জোখতে হ'ব বাসুদেৱ থানৰ পৰা গাইস আমি এতিয়া ওলাই আহিলোঁ আৰু ধেমাজিৰ এটুকুৰা জেগা আছে খুব ধুনীয়া এই জেগাটুকুৰা চাওক গাইস ইমান ধুনীয়া পাহাৰ মানে মই আনকালে যোৱা নাছিলোঁ এই লগৰটোৱে চিনি পায় মানে তাৰ লগতে আহিলোঁ আৰু এতিয়া পাহাৰৰ ফালে আমি গৈ আছোঁ তো বলক গাইস গাড়ীখন একদম পাহাৰৰ ওচৰলৈকে লৈ যাব নোৱাৰে ৰাস্তাটো বৰ ভাল নহয় সেইকাৰণে গাড়ীখন আমি দূৰতে ৰাখি দিলোঁ আৰু আমি এতিয়া খোজকাঢ়ি যাওঁ পাহাৰখনৰ একদম ওচৰলৈকে আৰু মানুহে ইয়াত মানে পুৰা পিকনিক খাই আছে একদম গান বজাইছে সেই হাবিৰ মাজতো মানুহ সোমাই আছে পুৰা আৰু ইফালে নৈ এখন আছে বোলে আৰু হিল চিল আছে খুব ধুনীয়া বোলে পাহাৰখনৰ একদম কিনাৰলৈকে আহিলোঁ এয়া চাওক কি ধুনীয়া নৈ বৈ আছে একদম নৈ পানীবোৰ পুৰা চফা মানে আৰু আপোনালোকে যদি আহোঁ বুলি কয় তেনেহ'লে আহিব পাৰে ইয়াত পিকনিক খাবলৈ তো গাইস ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিলোঁ আৰু